নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে প্ৰিয়ংকা বৰুৰ কাহিনীটো গম পালেই যোৱা দেওবাৰে পুৱা ৰাতিপুৱা চোতাল খাই থকা অৱস্থাতে পাহাৰৰ পৰা মাটি খহি আহি ঘটনাস্থলীতে তেওঁৰ কেনেদৰে মৃত্যু হয় অতিকৈয়ে মৰ্মান্তিক ঘটনা এইটো কিমান মেধাৱী ছাত্ৰী আছিল তেওঁ এগৰাকী নৃত্যশিল্পী আছিল আৰু মেধাৱী ছাত্ৰী আছিল তেওঁ সকলোতে পাৰ্গত আছিল আৰু ৰংমন এনাজৰী গ্ৰুপটোতে অভিনয় নাচিছিল এতিয়া এইখন ফটো দেখিছে আপোনালোকে এয়া আমাৰ নিজৰ ঘৰৰ হয় ফটো এয়া যোৱা বছৰৰ হয় এনেদৰে বৰষুণত আমাৰ মাটি খহি গৈছিল কথম অপিহে আমাৰ সকলোৰে প্ৰাণ ৰক্ষা পৰিছে এইখিনি মাটি যিখিনি আপোনালোকে দেখিছে তাৰ আগলৈকে আমাৰ ডাঙৰ এখন চোতাল আছিল হেপিনে হজ কৰিয়ে থকা যায় হেদিনাখন ঘৰ ভিতৰত আছিলো মাটিৰ শব্দটো শুনিছো এটা ডাঙৰ শব্দ হৈছে তাৰ পিছত ওলাই আহি দেখিছো এনেদৰে মাটি খহি গৈছে হেবে যিসকল পাহাৰত থাকে তেওঁলোকে অতি সাৱধানেৰে থকাটো খুবেই দৰকাৰ আপোনালোকে জিপিনে মাটি খহাৰ চান্স থাকে পাৰিলে হেপিনৰ পৰা অলপ দূৰত থাকক আৰু ভালদৰে সাৱধান হৈ থাকক আমি নিয়তিৰ আগত একো কৰিব নোৱাৰো প্ৰকৃতিয়ে কেতিয়া কাৰ জীৱনলৈ কাল কঢ়িয়াই আনে কোনেও নাজানে সেইবাবে মই এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক এইটোৱে বুজাব বিচাৰিছো আপোনালোকে অতি সাৱধানে থাকক আৰু 2020 চনটো গম পাইছেই সকলো বেয়া খবৰেই চাৰিওপিনে আহি আছে সেইবাবে আপোনালোককো দেখালো কিছুমান ফটো পাহাৰত থকা সকলে বিশেষকৈ অতি সাৱধান হোৱাটো খুবেই প্ৰয়োজনীয় বিশেষ নাই আৰু এইখিনিয়ে যিকেইখন ফটো আপোনালোকক এতিয়া দেখাই আছো সেইকেইখন যোৱা বছৰ হয় এইখিনি ফটো আমি তাৰ পিছত ওয়াল মাৰি দিলো মাটিখিনি সমানকৈ পুতি দিলো কাৰণ ঠিকে আছে কিন্তু যোৱাকালি আকৌ বৰষুণত আমাৰ ঘৰ পিছপিনে মাটি খহিছে এইখন ফটো দেখিছে এয়া মাটি খহিছিলে আমাৰ মা দেউতা ঘৰত নাছিলে ওচৰৰ মানুহে খবৰ কৰাত তেওঁলোক লগালগ আহি গল মাটি খহি পিছপিনে ওয়ালত মাটি বাগৰি পৰিছে কিন্তু কাৰো একো ক্ষতি নহল বাৰু তথাপিও আমি অতি ভয় লগা কথা হৈ আছে পাহাৰত থকা সকলৰ বাবে আপোনালোকে ফটো দেখিয়ে গম পাইছে কিমান মাটিখিনি ঘৰৰ ওয়ালৰ কাষতে আছে হসাকৈ বহুত ভয় লগা হৈ আছে আপোনালোক সকলোৱে পাৰিলে সাৱধানে থাকিব এইখিনি আৰু বিশেষ ক'ব লগা নাই হসাকৈ বহুত দুখ লগা হয় এইবোৰ কিন্তু উপায় নাই আজিলৈ ইমানেই আহিছো তেন্তে পুনৰ লগ পাম আন এটি ভিডিঅ'লৈ আজিলৈ বাই বাই